আজি যাবলৈ ওলাইছোঁ গুৱাহাটী নেত্ৰালয় চকু ডাক্তৰৰ ওচৰত। কিন্তু এই আছে বৰষুণ কামপুৰত। নগাঁৱলৈ গৈ আছোঁ এতিয়া। আহি পালোঁ গুৱাহাটী, ভিৰভাৰ নেত্ৰালয়ত বহি আছোঁ ডাক্তৰৰ অপেক্ষাত। এখন নেত্ৰালয়খন নেত্ৰালয়ৰ 4 মহলাৰ পৰা এই তলত নেত্ৰালয়। এইটো এটা বেলেগ বিল্ডিং, এইটো এটা বেলেগ বিল্ডিং, সেইটো এটা পাছত বিল্ডিং আছে। গুৱাহাটী চহৰৰ এটা অংশ। আজি পেচেণ্ট ধেৰ আছে দেই, আজি সোমবাৰ। পেচেণ্ট লিফ্টৰ পৰা নামি বিৰক্তিৰ কফি একাপ মাৰি লওঁ। ভাল লাগে কফিটো খাই। ইয়াত বৰ সুন্দৰ কফি বনায়, 25 টকা। শংকৰদেৱ নেত্ৰালয় অপেক্ষা কৰি আছোঁ ইয়াতে বহি। এই ব্লাডৰ ৰিপৰ্টটো দিয়া নাই, সেই ৰিপৰ্টটো দিলে বেলেগ এজনী ডাক্তৰক দেখাম। তেওঁ ঔষধ কিবা চেঞ্জ কৰি দিয়ে নে কি। তাৰপাছত শংকৰদেৱ নেত্ৰালয়। কিনো কৰিম আৰু, ইয়াত লগাই থোৱা টিভিটোকে চাই আছোঁ। নেত্ৰালয়ৰ বিষয়ে কি দেখাই আছে এইবিলাক টিভি, চকু টেষ্ট কৰা কিবা কিবি তাকে চাই আছোঁ আৰু টাইম পাছ। অ'কে, শেষ হ'ল, ঘৰলৈ যাওঁ। এই ওলাই আহিছোঁ আৰু কথা পাতি সেইখন নেত্ৰালয়ৰ পাছত। এতিয়া ৰাস্তাত আহি গ'লোঁ, ঘৰত আহোঁ।